সিদ্ধাৰ্থৰ শেখৰ শ্যামকানু আৰু শিখা এটা শব্দত যদি আমি ক'বলৈ যাওঁ তেনেহ'লে 4S প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ মৃত্যু এতিয়াও ৰহস্যৰ আৱৰ্তত আছে। মৃত্যুৰ দিনাৰে পৰা জুবিন গাৰ্গৰ চৰিত্ৰ হননত নামি পৰি লাগিছে জাতীয়ৰ খলনায়িকাৰ শিখা শৰ্মাই। অসমৰ দৰে এখন ৰাজ্যৰ বিশ্বৰ দৰবাৰত জিলিকাই তুলিছিল প্ৰাণৰ শিল্পী জুবিন গাৰ্গে। অসমৰ মৰি যোৱাৰ বোলছবি জগতখন পুনৰ উদ্ধাৰ কৰিছিল জুবিন গাৰ্গে। ৯০ দশকত জন্মগ্ৰহণ কৰাৰ প্ৰত্যেকজন ব্যক্তিৰ জুবিন গাৰ্গৰ গান শুনিয়েই ডাঙৰ দীঘল হৈছে। গান বুলিলেই সকলোৱে একেষাৰে কয় জুবিনৰ গান। যিজন ব্যক্তিয়ে কেৱল অসমৰ বাবে নিজৰ সকলো স্বাৰ্থৰ ত্যাগ কৰি আনকি বলিউডকো ত্যাগ কৰি অসমৰ স্বাৰ্থৰ বাবে গুচি আহিছিল, উভতি আহিছিল, দিনে নিশাই অসমৰ নাম উজ্বলাই তুলিবলৈ চেষ্টা কৰিছিল, সেইজন ব্যক্তি চৰিত্ৰ হননত উঠি পৰি লাগিছে জাতীয়ৰ খলনায়িকাৰ শিখা শৰ্মাই। কিন্তু আজি সামাজিক মাধ্যমত এটা ভিডিঅ'য়ে এতিয়া বিস্ফোৰক মন্তব্যৰ আগবঢ়াইছে এগৰাকী বৃদ্ধা মহিলাগৰাকীৰ ভাষ্যই এতিয়া সমগ্ৰ ৰাজ্যৰ তোলপাৰ সৃষ্টি কৰিছে। শিখা শৰ্মাৰ যিটো ভাড়াঘৰত থাকে সেই একেইটা ভাড়াঘৰতে থাকে এইগৰাকী মহিলাই এতিয়া শিখা শৰ্মাৰ প্ৰকৃত চৰিত্ৰ উদঙাইছে সামাজিক মাধ্যমৰ আগত। এই শিখা শৰ্মা যেতিয়াৰ পৰা আহিছে আমাৰ পৰিৱেশটো নষ্ট কৰিছে। আমি মালিকৰ আগতে মই কমপ্লেইন দিছিলোঁ যে এনেকুৱা ভাড়াতীয়া কিয় দিছে, এইবিলাক মানুহ ভাল নহয়, বেয়া বেয়া পোষ্টবিলাক লিখি থাকে একদম। যিমান কাজিয়া আৰু আপুনিতো নাম শুনিছে ৰুণু দেৱীৰ লগত যথেষ্ট কাজিয়া কৰিছে। জুবিন গাৰ্গক যিটো বেয়া পোষ্ট দিছে আমাৰ চবৰেই খং উঠিছে। যদিও পাৰ্চনেলি জুবিন গাৰ্গক মই নাজানো, তথাপি তেওঁ যেতিয়া ঢুকাইছে এনেকুৱা লাগিছে যেন আমাৰ ঘৰৰ মানুহে ঢুকাইছে, সেইকাৰণে বেছি বেয়া লাগিছে। আৰু কি ক'ম দাবী মানে ইয়াৰ পৰা যাব লাগে, এইটো ফ্লেটটো এৰিব লাগে, এইটোৱে আমাৰ দাবী। তাৰমানে তেওঁ অ'নাৰ নহয়, তেওঁ ভাড়াতীয়া, সেইটোৱে দাবী। বাস্তৱিত ছবিখনলৈ যদি আমি চাওঁ তেনেহ'লে প্ৰাণৰ শিল্পীগৰাকী চৰিত্ৰত কোনো দাগ নাই, দাগ আছে এইগৰাকী শিখা শৰ্মাৰ চৰিত্ৰৰ ওপৰতহে। এইকাৰণে ক'বলৈ ওলাইছোঁ কিয়নো জুবিন গাৰ্গৰ দৰে এজন মহান শিল্পী, প্ৰাণৰ শিল্পীৰে যিজন শিল্পীৰ মৃত্যু এতিয়াও সকলোৱে কান্দি আছে, সেইজন ব্যক্তি প্ৰত্যেক দিনে সামাজিক মাধ্যমত এইগৰাকী শিখা শৰ্মাই এটাৰ পাছত আন এটাৰ বিতৰ্কিত মন্তব্যৰ আগবঢ়াই পোষ্ট শ্বেয়াৰ কৰি জুবিন গাৰ্গৰ চৰিত্ৰত দাগ লগাবলৈ বিচাৰিছে। ধৈৰ্যৰো এটা সীমা থাকে, অৱশেষত ধৈৰ্য সীমাৰ পাৰ হোৱাৰ বাবে জুবিন গাৰ্গৰ অৰ্ধাংগিনী গৰিমা শইকীয়া গাৰ্গে আৰক্ষীক কাষ চাপে আৰু আৰক্ষীয়ে দুদিনৰ ন্যায়িক জিম্মালৈ লৈ অৱশেষত আদালতে জেললৈ প্ৰেৰণ কৰে এইগৰাকী জাতীয়ৰ খলনায়িকাৰ শিখা শৰ্মাক। সকলোৱে কৈছে এই শিখা শৰ্মাই কেৱল নিজকে নায়িকা সজাবলৈ সামাজিক মাধ্যমত জনপ্ৰিয়তাৰ অৰ্জন কৰিবলৈ যাকে তাকে টানি আনে, যাকে তাকে টানক, তাক লৈ আমাৰ কোনো প্ৰশ্ন নাই। কিন্তু প্ৰাণৰ শিল্পীগৰাকীৰ চৰিত্ৰক লৈ যদিহে কোনোবাই মাত মাতে, যদিহে কোনোবাই আঙুলি টোৱায়, তেনেহ'লে অসমৰ প্ৰত্যেকজন জুবিন প্ৰেমী অনুৰাগী মাত মাতিব তেওঁৰ বিৰুদ্ধে। জুবিন দাৰ চৰিত্ৰত ধৰাৰ আগতে নিজৰ চৰিত্ৰ কেনেকুৱা তাক গৱেষণা কৰি লোৱাটো উচিত। এই ভিডিঅ'টো যিমান পাৰে সিমান সকলোলৈকে শ্বেয়াৰ কৰি দিয়ক আৰু এইগৰাকী মহিলাৰ বিষয়ে আপোনালোকে কি ক'ব। আমি কিন্তু কৈছোঁ এইগৰাকী মহিলা হৈছে অসমীয়াৰ জাতিৰ শত্ৰুৰ, অসমীয়াৰ জাতিৰ খলনায়িকাৰ। এগৰাকী মহিলাৰ অসমত কোনো স্থান নাই। ধন্যবাদ। জয় অসম।